গাইজ গুড মৰ্ণিং। আপোনালোকে যদি কেনেকুৱা আছে, মই আশা কৰিছোঁ চব ভালে আছে। মই ভালে আছোঁ। এতিয়া উঠা নাই, অলপ আগতে উঠিছোঁ। 5টা বজাতে উঠিছোঁ। নাজানো কিয় বা ইমান সোনকালে টোপনিটো ভাঙি যাওক আপোনাৰ, কিন্তু ৰাতিপুৱা উঠাটো ভাল। তাৰপিছত উঠি কেনে অলপ বাহিৰৰ চোতাল চব মানে যিমান বাহি কাম আছিল চব চেছ কৰি দিলোঁ। বাহি কাম মানে কি, চোতাল চব কি কৰি দিলোঁ। পাছফালে ইফালে ইমান কি লেতেৰা হৈ আছিল, সেইবিলাক পূৰা চাফা কৰি দিলোঁ। তাৰপিছত ঈদো আহি আছে না, তাৰপিছত বাচন চাচন ৰাতি বাচন চাচন গোটেই ধুই দিলোঁ। তাৰপিছত এতিয়া আমাৰ আঁঠুৱা আছে যে, মচুৰি আছে যে, সেই মচুৰি, তাৰপিছত আমাৰ ঘৰৰ পৰ্দা, দুখন দৰজাৰ পৰ্দা আছে, সেইকেইটা ধুই দিম। এতিয়া ভাবি আছোঁ খিৰিকীৰ পৰ্দাকেইটা ধুম নে নুধুম বা কিবা কৰোঁ, নুধুম। তাৰপিছত গৰমো পূৰা না, 12টাৰ পৰা কি মানে 10টাৰ পৰা ইমান ৰ'দ দিয়ে, মানে কিহত বাথৰুমৰ ফালে থাকাই নাযায়, সেইকাৰণে একদম স্পেচিয়েল বাথৰুম। তাৰপিছত ভাবি লৈছোঁ যে গোটেইখিনি অলপ ঠিক কৰি দিওঁ। ইহঁত দুটা এতিয়ালৈকে উঠাই নাই, মুস্কান আৰু বাপেকে উঠা নাই। মই অলপ কামবিলাক কৰি দিলোঁ, ভাবিছোঁ তাহাঁতে উঠিলে দোকানত পঠাই দিম আৰু, মানে মুস্কানক ৰুটি খুৱাব লাগে যে, সেয়া মানে কি ক'ম, ইটো খাই পেলাই পেট চেট ভৰে বহুত নালাগে। যদি ৰুটিটো খাই থাকিলে বহুত টাইম পেটটো হৈ থাকে। মই কি কৰোঁ নকৰোঁ আপোনালোকে চাই থাকিব। ঘৰৰ কাম এনেকুৱা আছে, মানে ঘৰবিলাক পূৰা কি কৰা নাই। উঠিলে তাৰপিছত একেবাৰে ভালকৈ কি কৰি দিম। ঈদো আহি আছে, বেছি দিন নাই, 10 তাৰিখে আজি চাগে 3 তাৰিখ নেকি। পূৰা গৰম নিচিনা, একদম থাকা নাযায়। ইটো ৰুমত অলপ ঠাণ্ডা, আমাৰ বাহিৰৰ ৰুমত, সেইটো ৰুমত পূৰা একেবাৰে গৰম কি অৱস্থা। মোৰ পূৰা ঘাম লাগিছে, একদম ঘাম আছেনে। ঠাণ্ডা দিনতকৈ নাই, গৰম দিনটো ভাল পাওঁ। মানে কি, ঠাণ্ডা দিনত বেছি কাপোৰ চাপোৰ লেতেৰা হয়। এতিয়া মই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মই কি কৰোঁ নকৰোঁ দিনটো আপোনালোকক কৈ যাম। এই যে পূৰা ঘুমাই আছে দুটা, প্ৰায় একদম এনেকুৱা ঘুমাই আছে ন, ক'ব নহয়। ঘৰৰ অৱস্থা বৰ্তমান এনেকুৱা হৈ আছে। এতিয়া মই পাকঘৰত আহিলোঁ, আহি কাৰণে চাই আছোঁ পূৰা ডাইনিংখন পূৰা লেতেৰা হৈ আছে। তাৰপিছত ডাইনিংখন ভালকৈ মুচি আছোঁ এতিয়া। মানে ভাত চাত খোৱা হৈ যায়, সেইকাৰণে লেতেৰা চেতেৰা হয়, সেইকাৰণে ভালকৈ মুচি ল'লোঁ। আৰু ঈদো আহি আছে ন, সেইকাৰণে ভালকৈ মুখ পেলাইছোঁ। তাৰপিছত মিক্সিটো চাৰ্জাৰ পূৰা ওপৰৰ পৰা কিবা পৰে, পূৰা লেতেৰা হৈ গৈছে। চাফা নকৰিলে ভাল নালাগে না। তাৰপিছত এই এটা ড্ৰাম আছে, চাউলৰ ড্ৰামটো ভালকৈ থৈ আছোঁ। তো মাটিত থাকিলে পূৰা লেতেৰা হৈ যায়, সেইকাৰণে চাই আছোঁ যে ভালকৈ তাতে থ'লে আকৌ যে ভাঙি পৰে, সেইকাৰণে ভালকৈ কি কৰি আছোঁ আৰু। তাৰপিছত ইয়াতে জলকীয়া আনিছিল, জলকীয়াবিলাক মানে প্লাষ্টিকত থাকিলে বেয়া হৈ যায়। তাৰপিছত ভালকৈ বাচি আছিলোঁ, মানে বেয়াবিলাক পেলাই দি আছোঁ, ভালবিলাক ৰাখি দি আছোঁ। আৰু মানে বেয়া জলকীয়া থাকিলে, পচা জলকীয়া থাকিলে এটা লগত এটা বেয়া হৈ যায় না। তাৰপিছত এইখিনি মোৰ চব্জি দেখালোঁ আৰু এনেই। গুড মৰ্ণিং মুস্কান, গুড মৰ্ণিং কোৱাচোন। আহা। দোকান গৈছিলোঁ, দোকানৰ পৰা আহিলোঁ, মানে আটা আৰু ময়দাৰ কাৰণে গৈছিলোঁ। আটা নাই, ময়দা নাই। ময়দা নহয়, এতিয়া চাহ বনাব লাগিব। চাহ খাবি? এতিয়া চাহ খাব লাগিব, আমুল। এতিয়া আকৌ পাকঘৰত আহি কিনে তাৰপিছত মানে ভালকৈ ৰুমটো ঝাৰু মাৰি দি আছোঁ। মানে ভালকৈ ঝাৰু মাৰা হোৱা নাই, মাৰি আছোঁ। তাৰপিছত চব্জিবিলাক কালি ৰাতি চব্জি আছিল, সেইবিলাক গৰম কৰি দি আছোঁ। গৰম নকৰিলে যে আকৌ জুতি টেঙা ওলায়, সেইকাৰণে গৰম কৰাটো ভাল ৰাতিপুৱা উঠি। গৰম হৈ গ'ল, এতিয়া ঢাকন ঢাকি দিছোঁ। তাৰপিছত এতিয়া চাহ বহাইছোঁ। চাহ তাৰপিছত ময়দা আৰু কিবা কয়টো চেনি নিমখ দি কিনে এটা এনেই কিবা এটা পিঠা দৰে বনাই দিছোঁ। সেইটো চাহ স্পেচিয়েল চাহ।
আপোনালোকে খাব নেকি? যদি খাব খাই আহিব। এতিয়া লেতেৰা বাচনবিলাক কালি ৰাতিৰ বাচন আছিলে, তাৰপিছত সেইবিলাক বাচনবিলাক ভালকৈ থৈ দিলোঁ চাহ তাহ খাই কিনে। তাৰপিছত এইবিলাক কি ঠিক কৰিম। আমাৰ চাহ তাহ খোৱা হ'ল, আপোনালোকক দেখাবই পৰা নাই, বেয়া নাপাব। তাৰপিছত এতিয়া ৰুমত আহিলোঁ, তাৰ বাপ বিছনাখন ভালকৈ ঠিক কৰি আছোঁ। বিছনাখন মানে চাদৰটো ভালকৈ নাপাৰিলে ভালে নালাগে, সেইবিলাক ঠিক কৰি আছোঁ। তাৰপিছত আমাৰ এই ট্ৰাঙৰ ওপৰত ধুনীয়া এই মুস্কানৰ ঔষধ পাতিবিলাক আছে, ভালকৈ ঠিক কৰি থৈ আছোঁ। নহ'লে এই এটাৰ পিছত এটা নহয় বেয়া হৈ থাকে। যিবিলাক লাগে ৰাখি দিছোঁ, যিবিলাক নালাগে পেলাই দিছোঁ। তাৰপিছত ভালকৈ ট্ৰাংকটো মুচি ল'ম ভালকৈ। কভাৰটো পূৰা লেতেৰা হৈ আছে যে। বাইরে যাম আব্বা। এইবিলাক নহয় মই বনাইছোঁ, বহুত আগতে মুস্কান নোহোৱাৰ আগতে বনাইছিলোঁ। এতিয়া বাচনবিলাক ধুই দিম, জগ-চগবিলাক পুৰা লেতেৰা হৈ আছে। এইবিলাক ধুই ল'ম, পুৰা লেতেৰা বাচন ধুই আহিলোঁ। এতিয়া বাহিৰৰ চাফা কৰি আছোঁ, পুৰা কাপোৰ-চাপোৰ ধুলোঁ। এতিয়া গোটেই ঘৰৰ বস্তু ওলাই লৈছোঁ, এইখিনি অলপ বাকী আছে। এতিয়া মানে ঘৰটো অলপ লেপি দিম, পুৰা লেতেৰা হৈছে। সেই গামলাটো দেখি আছে না, অলপ জুম কৰি দেখাই আছোঁ। এই গামলাটোত অলপ মাটি আনিছোঁ পথাৰৰ পৰা, সেই বোকা মাটি বুলি কয়, সেই বোকা মাটি লৈছোঁ। এতিয়া ঘৰটো মুচিম, আপোনালোক চাই থাকক। এইখিনি মোৰ লিপা হৈ গ'ল, এইখিনি মাজৰখিনি বাকী আছে, এইখিনি হৈ গ'ল। এতিয়া মুস্কান কি কৰি আছে, এতিয়া এইখিনি কৰি আছোঁ। বহুত দাম লাগে, এই যে বাহিৰৰ বস্তু কেনেকৈ আছে চব। মোৰ ঘৰৰ আধা আধি লেপা হৈ গ'ল, এতিয়া অলপহে বাকী আছে। তাৰপিছত বাৰাণ্ডা মুচি আছোঁ, বাৰাণ্ডাখিনি লেপি আছোঁ, মুচি আছোঁ, একে কথা।
মাত্ৰ গা ধুই আহিলোঁ এতিয়া গা ধুই ইমান দেৰি হৈ গ'ল আজি আজি বহুত কাম কৰিলোঁ মানে ঘৰ চৰ এইবিলাক পুৰা লিপি দিছোঁ তাৰপিছত বাহিৰত কাপোৰ চাপোৰবিলাক আনিলোঁ মানে নকওঁ আৰু পৰ্দাবিলাক লগোৱাই নাই ভাবি আছোঁ ঈদৰ আগদিনা লগাম নহ'লে ঈদ বুলি স্পেচিয়েল যে সেইটো কোনো কথা নহয় যদি আপুনি যদি ভাবিলে গোটেই বছৰটোৱে আপোনাৰ কাৰণে স্পেচিয়েল হ'ব পাৰে স্পেচিয়েল যদি মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ মুস্কান বাই বাই কৰি দিয়াচোন